আমাৰ থিমটো হ'ল সুসংগঠিত UPPL সুসমৃদ্ধি বিটিআৰ। কিছুমান উদ্দেশ্য লৈ পেলাই এই মটৰচাইকেল টুৰটো কৰা হৈছে। আহোঁতে more than 1200 কিলোমিটাৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মস্থানৰ পৰা আৰম্ভ কৰি 1 তাৰিখ নৱেম্বৰত আমি আৰম্ভ কৰিছিলোঁ। এনেকৈ গাঁৱে ভূঞে ঘূৰি আমি আজি গহপুৰলৈকে আহিছোঁ। যেহেতু গহপুৰ অঞ্চলৰ বহুতখিনি গাঁও বিটিআৰত এতিয়া অন্তৰ্ভুক্ত হ'ল। প্ৰথম উদ্দেশ্যটো হ'ল আমাৰ অসমৰ লগতে গোটেই বিশ্বত যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আন্দোলন চলি আছে, এই আন্দোলনটো আমি সমৰ্থন জনাইছোঁ। দ্বিতীয়তে আমাৰ বিটিআৰ চুক্তি মৰ্মে ভাৰতীয় সংবিধানৰ 280 নং দফা সংশোধন হোৱাৰ কথা, এইটো আমাৰ ভাৰতীয় সংসদত পেণ্ডিং হৈ আছে। গতিকে অতি সোনকালে এইটো কৰিব লাগে। 280 নং দফাটো কি বস্তু? এইটো হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যি বাজেট শ্বেয়াৰিং হয়, ইয়াৰ আৰ্টিকেল হয়। এইটো একবাৰ এমেণ্ডমেণ্ট কৰি পেলাই ইভেন জিলা পৰিষদ আৰু পঞ্চায়ত, এই পঞ্চায়তলৈকে ডাইৰেক্ট চেণ্ট্ৰেল ফাণ্ডিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। কিন্তু অট'নমাছ কাউন্সিলবিলাকে এই ডাইৰেক্ট ফাণ্ডিংটো নাপায়। গোটেই নৰ্থ ইষ্টত আমাৰ 10টা অট'নমাছ কাউন্সিল আছে, 60 অট'নমাছ কাউন্সিল। গোটেই ভাৰতত 29টা অট'নমাছ কাউন্সিল আছে, তেখেতসকলে নাপায়। আপোনালোকে জানে যে আমাৰ বিটিআৰত টোটেল 14% জনসংখ্যা আছে। গোটেই অসমৰ 14% পপুলেশ্যন আমাৰ বিটিআৰত বসবাস কৰে। আমাৰ অসমৰ বাজেট 1,20,000 কোটি টকা হয়। 1,20,000 কোটি টকা হ'লে ৰাফলি আমি 16,000 crore মান পাব লাগে। কিন্তু আমি পাওঁ কিমান? যোৱা বছৰ 800 কোটি পাইছোঁ। এই বছৰ মই শুনিছোঁ 1100 কোটি পাইছোঁ। 16,000 কোটি ক'ত 1100 কোটি। গতিকে আমি ৰাফলি এবাউট 15,000 crore ডিপ্ৰাইভেশ্যনত আমি চলি আছোঁ। এইটো কাকো ব্লেম কৰিব বিচৰা নাই আমি। যেতিয়া আমাৰ 280 নং দফা আৰ্টিকেল 282 এমেণ্ডমেণ্ট হ'ব, তেতিয়া ৰাজ্য চৰকাৰে আৰু আমাৰ বিটিআৰৰ খৰচ বহন কৰিব নালাগে, তাতে আৰু বাজেট দিব নালাগে। ডাইৰেক্ট আমাৰ চেণ্ট্ৰেল ফাণ্ডিং আহিব আৰু আমাৰ পপুলেশ্যন ৰেচিঅ' হিচাপে ফাণ্ডিংটো আহিব। এইকাৰণে বিটিআৰ চুক্তিত যিহেতু ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, এই দুইটাৰ চৰকাৰৰ কমিটমেণ্ট আছে যেতিয়া অতি সোনকালে আৰ্টিকেল 282 এমেণ্ডমেণ্ট কৰিব লাগে। 4 নম্বৰত আমাৰ বিটিআৰৰ দফাত সন্নিৱিষ্ট আছে বিটিআৰ একৰ্ডত যে 40টা সমষ্টিৰ পৰা 60টালৈকে সমষ্টিটো বঢ়াব লাগে। আপোনালোকে জানে যে 40টা সমষ্টিত 30টাই আমাৰ ৰিজাৰ্ভ সমষ্টি। আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে। বাকী জাতি জনগোষ্ঠীৰ কাৰণে 10টা চিট থাকিলে, 5টা অপেন, 5টা জেনেৰেল ৰিজাৰ্ভ। এই 10টাটো যথেষ্ট নহয়। গতিকে যেতিয়া 40টাৰ পৰা 60টা আমাৰ সমষ্টি হ'ব, আমাৰ গণতন্ত্ৰটো আৰু মজবুত হ'ব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে তাতে অংশগ্ৰহণ কৰিব পাৰিব, প্ৰতিনিধিত্ব দিব পাৰিব, নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব। এইকাৰণে 40টাৰ পৰা 60টালৈকে সমষ্টিটো সোনকালে বঢ়াই দিব লাগে। এইটো ষ্টেট গভৰ্ণমেণ্টৰ লগত পেণ্ডিং হৈ আছে। অতি সোনকালে অসম এছেম্বলিত এইটো পাছ কৰি পেলাই গভৰ্ণৰৰ এপ্ৰুভেল লৈ ডিলিমিটেশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগে। এনেও ভেৰিয়েশ্যনটো বহুত। কিছুমান বিটিআৰৰ সমষ্টিত 45,000 ভোটাৰ আছে, কিছুমান সমষ্টিত 1,03,000 ভোটাৰ আছে, ডাবলতকৈ বেছি। গতিকে এইবিলাক চব ডিলিমিটেশ্যন কৰি পেলাই 60টালৈকে সমষ্টি আৰু নতুনকৈ যে গাঁও অন্তৰ্ভুক্ত হ'ল যিহেতু তেখেতসকলে এইবাৰ ভোট দিলে, প্ৰথমবাৰৰ কাৰণে বিটিআৰ কাউন্সিলৰ ইলেকশ্যনত ভোট দিলে। এইকাৰণে এই গাঁওবোৰক বেলেগকৈ সমষ্টি বনাই এই অঞ্চলৰে পাৰিষদ পঠাই এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। আমি মটৰচাইকেল চলাই আহিলোঁ, খুব বেয়া লাগিছে। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গাঁওবিলাকত ৰাস্তা ঘাট নাই, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই। যোৱা ৰাতি আমি এটা গাঁৱত আছিলোঁ ভালুকপুঙৰ ওচৰত, ভালুকপুঙৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ, একদম হাইৱেৰ কাষতে গাঁওটো, তাতে ফোন নেটৱৰ্ক নাই। আজিৰ তাৰিখতো য'ত আমি চন্দ্ৰয়ান পঠাইছোঁ ভাৰতে, নেটৱৰ্ক যদি নাথাকে, চৰি এইটো নাপায়। তো এইটোতো মানে আজিৰ তাৰিখত এইটো শোভা নিদিয়ে। এইটো মানে আমাৰ নাগৰিকবিলাকক ইমান লেভেললৈকে ডিপ্ৰাইভ কৰাটো মানে ঠিক নহয়। গতিকে এইবিলাক মানে সৰ্বাংগীন উন্নয়নৰ কাৰণে যেতিয়া আমাৰ ইয়াৰ পৰা পাৰিষদ যাব বিটিআৰ কাউন্সিলত, তেতিয়া তেখেতসকলে বাধ্য হ'ব যে ৰাইজৰ ভোট লৈ পেলাই জিকি গ'লে ৰাইজৰ কাম কৰিব লাগিব। ৰাস্তা এনেকুৱা বেয়া অৱস্থা, আমি ডিমাজুলি হৈ আহিলোঁ, শান্তিপুৰ হৈ আহিলোঁ, ৰাস্তাৰ অৱস্থাটো বহুত বেয়া। আমি ভবা নাছিলোঁ যে এনেকুৱা আমাৰ অসমত আমাৰ বিটিআৰত এতিয়াও এনেকুৱা ৰাস্তা আছে বুলি আমি ভবা নাছিলোঁ। ওদালগুৰিলৈকে আপোনালোকে চাওক, ফিনফিনি ৰাস্তা চব জাগাত আমি পালোঁ।
কিন্তু যেতিয়াই ওদালগুৰি ক্ৰছ কৰি আহিলোঁ শোণিতপুৰত সোমালোঁ আৰু বিশ্বনাথত সোমালোঁ তেতিয়া ৰাস্তাৰ অৱস্থাটো বহুত বেয়া এইটো মানে বেয়া লাগিছে মনত কাকো দুখ দিব বিচৰা নাই আমি হয়তো আৰু কৰণীয় আছে অসম হিচাপে আমি বিটিআৰ হিচাপে কৰণীয় আছে আৰু 5 নম্বৰত আমি উদ্দেশ্য লৈছোঁ যে আমাৰ চৰকাৰ যোৱাৰ পিছত এতিয়া গোটেই বিটিআৰত যে ইলিগেল ওপেন জুৱা চলি আছে এই জুৱাবিলাক গেম্বলিংটো বন্ধ কৰিব লাগে ওপেন ইলিগেল গেম্বলিং যোনটো আছে অতি সোনকালে এইটো বন্ধ কৰিব লাগে এইটো দি আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে যাব গতিকে প্ৰশাসনক অনুৰোধ জনাইছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে এইবিলাক যাতে বন্ধ কৰে এইটো দি আমি বাইকটোৰেদি এইটো মানে সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ লগতে আমি ডিমাণ্ড হিচাপে ৰাখিছোঁ আজি গহপুৰত আহি পালোঁ 1200 কিলোমিটাৰতকৈ অধিক ক্ৰছ কৰি পেলাই মনত ভাল লাগিছে মই নিজে 15 বছৰমান মটৰচাইকেল চলোৱাই নাছিলোঁ এইটো প্ৰথম মই মটৰচাইকেল চলালোঁ মোৰ মটৰচাইকেলো নাই 15 বছৰমান আগত মোৰ মটৰচাইকেল আছিল তেতিয়া চলাইছিলোঁ কিন্তু এইটো চ্যালেঞ্জ হিচাপে লৈ দলৰ মই জেনেৰেল সেক্ৰেটাৰী হৈ ইউপিপিএলৰ নিজৰ দলটো মজবুত কৰাৰ কাৰণে ৰাইজৰ মাজত সজাগতা আনিবলৈ এইটো মটৰচাইকেলটো লোৱা হৈছে